অৰূপ কুমাৰ দিয়ে তাত হিউজ টকা লাগে বুলি আমি কৈছোঁ 20 লাখমান টকা হ'লে হয় কিন্তু তেখেতে মানে কম পইচাত কৰা মানুহ নহয় কাৰণ পাৰ্চেণ্টেজ মানে কমিশ্যনটো অলপ বেছিকৈ লাগে ইয়াৰ কাৰণে এই কৈছে যি জেগাত 20 লাখ 30 লাখৰ কথা ইয়াত 1.5 কোটিৰ কথা কৈ আছে কাৰণ কমিশ্যনটো তেখেতক মুঠা লাগে অকল মোবাইলত বা প্ৰেছ মিডিয়াত উঠিব বিচাৰে এই বাকী কৰ্মচাৰীবিলাকতো এনেকৈ হ'ব EMA কয় আমি যেতিয়া যাব হোষ্টেলত ঠিক ঠাকেই থাকিবা আমি অহাৰ পিছত তহঁতে কি কৰিবা কৰা আজি এই পৰিস্থিতিত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ নিয়ম EMAৰ কাৰণে হৈছে নেকি ঘটনাটো ক'ব লাগিব এইটো EMAৰ কাৰণে হৈছে কাৰণ EMA যদি নিজে শাসন গোষ্ঠী শাসন কৰিব পাইছে এই যদি কণ্ট্ৰল কৰিব নোৱাৰে তেখেততো দোষ হ'ব আমি বেলেগতো কৈ লাভ নাই যেটো প্ৰেক্টিকেল আমি দেখিলোঁ তাৰমানে অপাৰেশ্যন কৰাৰ কাৰণে ইয়াত ভাল জেগা নাই অপাৰেশ্যন থিয়েটাৰটো ইমান বেয়া ৰিস্ক ল'ব অলপ ডক্টৰবিলাকৰ প্ৰতি টান হৈছে কাৰণ ডক্টৰবিলাকক কমপ্লেইন দি আছে আমি এই ৰুমত যে অপাৰেশ্যন কৰে আমিহে জানো বুলি কৈ আছে ইয়াৰ কাৰণে ডাইৰেক্টলি ডক্টৰবিলাকক মই ক্ৰিটিচাইজ কৰিব নোৱাৰিম কাৰণ ৰুমটো বিৰাট বেয়া ইকুইপমেণ্টটো আছে কিন্তু অপাৰেশ্যন থিয়েটাৰটো ইমান বেয়া ইয়াত কেনেকৈ অপাৰেশ্যন কৰিব কেনেকৈ ডেলিভাৰী কৰিব মোৰ সন্দেহ হৈছে আচলতে তাত দুইটা কথা আছে এটা কথা আপোনালোকে যিটো নেকি প্ৰশ্ন কৰিলে যে BTC যিটো নেকি এছেম্বলি আৰু এছেম্বলিৰ অপজিশ্যন ফালৰ পৰা আমাৰ যি আমাৰ DRC কমিটিৰ সদস্য গুৱাহাটী ডাঙৰীয়া যি প্ৰশ্ন উত্থাপন কৰা যে আমাৰ ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলৰ যিটো নেকি যি অৱস্থা আচলতে যি অপাৰেশ্যন থিয়েটাৰ কেবিন এইবিলাক এটা বেলেগ ইস্যু এইটো আচলতে তাৰপিছত এতিয়া আমাৰ ইস্যু কথাটো হ'ল যে আমি DRC কমিটি ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটি অন পাব্লিক ৱৰ্কছ আৰু তাতে PWD তো PWD কোৱাৰ লগে লগে তাত দুটা কথা আহে তাতো হ'ল ৰোডছ আৰু বিল্ডিং আহে তো আমি ৰোডছ যিটো নেকি ছেকশ্যন ইন দ্য ডিষ্ট্ৰিক্ট অফ কোকৰাঝাৰ আমি যোৱাকালি গোসাইগাঁও সাব ডিভিজন এইটো আমি শেষ কৰিছোঁ এণ্ড দ্য DRC টিম একচুৱেলি উই আৰ ভেৰি মাছ ছেটিছফেক্টৰী ফিজিকেল যেতিয়া আমি চাবলৈ গৈছোঁ যে এক্সিকিউশ্যনছ অফ স্কিমছ আণ্ডাৰ ডিফাৰেণ্ট হেডছ অফ দ্য PWD ডিপাৰ্টমেণ্ট আৰ ছেটিছফেক্টৰী ৰাস্তা ভাল হৈছে দলং ভাল হৈছে যথেষ্টখিনি এতিয়া আগৰ যি এটা অৱস্থা আছিলে তাৰচে মানে যথেষ্ট ওপৰত আজি আহিছে এইটো আমি দেখা পাইছোঁ আৰু যিসকল কণ্ট্ৰেক্টাৰ তেওঁলোকে খুব ভালকৈ কামবিলাক কৰিছে আগৰ যি ধৰণৰ দল মাল ফাংচনিং এইবিলাক মানে হোৱা নাই যথেষ্ট তেওঁলোকে গুৰুত্ব সহকাৰে ৰাইজৰ সুবিধাৰ কাৰণে কমিউনিটি ডেভেলপমেণ্ট কাৰণে ৰাস্তা ঘাট দলংবিলাক আচলতে যথেষ্ট উন্নতিকৰণ আৰু ভাল হৈছে এতিয়া আজি ৰাতিপুৱা ভাগত আমি প্ৰত্যেকটা জিলাত আচলতে দুদিনকৈ কাৰ্যসূচী আমি লৈছোঁ যে কোকৰাঝাৰৰ 2 দিন তাৰপিছত আজি শেষ আমাৰ কোকৰাঝাৰ যোৱাকালিৰ পৰা তো আজি লাষ্ট অৱস্থাত আমি ৰাতিপুৱা ভাগত কিছু ৰোডছ ছেকশ্যন পৰ্চনটো আমি চালোঁ তাৰপিছত আমি ভাবিলোঁ যে অকণমান বিল্ডিং ছেকশ্যনটোকো আমি চাম যে ফাইনেলি আমি এটা ডিচিশ্যন ল'লোঁ যে DRC কমিটিৰ যি সদস্যসকল আৰু মানে কি কয় GPR আমাৰ BTCL যে লাষ্ট মুহূৰ্তত এণ্ডিঙত আমি যি আমাৰ কোকৰাঝাৰ টাউনখনত এটা চিভিল হস্পিটেল ৰূপনাথ ব্ৰহ্ম নামাকৰণে আছে আমি তাত অন্তৰ্ভুক্ত কৰি কিছু কথাবিলাক চাম যে কথা তাতে আহি পৰে যে আমাৰ গুৱাহাটী ডাঙৰীয়া যি এছেম্বলিত উত্থাপন কৰিছিলে যে যি মানে পজিশ্যন অৱস্থাবিলাক খুব ভাল নহয় কিন্তু আচলতে আজি আমি এই যে DRC কমিটি বিল্ডিং হিচাপে আমি আহিছোঁ কিন্তু এই যে BTCৰ যি প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে আহিছে এইটো কথা নহয় আমি BTCLৰ যিটো নেকি DRC কমিটিৰ বিল্ডিং ডিভিজনটো আমি চাবলৈ আহিছোঁ যেতিয়া চাবলৈ আহিলে বিল্ডিং ডিভিজন কথা কোৱাৰ লগে লগে এই পাৰ্টবিলাকো আহে এতিয়া কথা এতিয়াও ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেল ডক্টৰসকলৰ কাৰণে 13টা 14টা এই ধৰণৰ কোৱাৰ্টাৰবিলাক ব্যৱস্থা কৰা হৈছে বনোৱা হৈছে এতিয়া মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলবিলাক অহা নাই বহুতখিনি টকাৰ কথা এইবিলাকো যদি আহে আকৌ হৈ যাব কিন্তু আজিৰ সঁচাকৈ যি মানে ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলৰ যি এটা আমাৰ কি কয় এছেম্বলিত উত্থাপন কৰাৰ নিচিনা এই ধৰণতে আচলতে হৈছে তো এইটো কাৰণে ডিপাৰ্টমেণ্ট হেডছ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰক মানে অনুৰোধ কৰিম আৰু আমি DRC কমিটি ফালৰ পৰাই আমি যথেষ্ট এটা
গভৰ্ণমেণ্টলৈকে আমি ৰিকমেণ্ডেশ্যন কৰিম যে তৎকালীনভাৱে যি পজিশ্যনত আছে তাতছে যাতে উন্নতিকৰণত হয় হেল্থ ছেক্টৰ যাতে ডেভেলপমেণ্ট হ'ব পাৰে এইটোকে আমি চৰকাৰক আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি লিখিত সহকাৰে আমি দিম ধন্যবাদ ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটি অৰ্থাৎ PWD বিল্ডিং আমি আজি দুদিনীয়া কাৰ্যসূচীত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি পৰিদৰ্শন কৰিলোঁ, ৰাস্তাবিলাক চালোঁ আৰু সেই মৰ্মে আজি আমাৰ কোকৰাঝাৰ চিটিৰ আমাৰ BTRৰ যোনটো ছেক্ৰেটেৰিয়েটৰ এই হস্পিটেলখন আজি আমি পৰিদৰ্শন কৰিলোঁ। গতিকে পৰিদৰ্শন কৰি এনেকুৱা লাগিছে মানে আচৰিত কথা। আজি আমাৰ EM ডাঙৰীয়া অৰূপ দে আছে, তেখেতে মানে ভাবিছিলোঁ আমি তেখেতে ভাল ধৰণে মেইনটেইন কৰিছে, কিন্তু যেনেকুৱা হ'ব লাগে হোৱা নাই। আৰু যদি এনেকুৱা হয় চৰকাৰী হস্পিটেলৰ অৱস্থা, ইয়াত বিশেষকৈ দুখীয়া ৰাইজ আহে তো ভাল চিকিৎসা ক'ত হ'ব? গতিকে মই আহ্বান জনাইছোঁ আমাৰ BTRৰ হেল্থ ডিপাৰ্টমেণ্টক, গতিকে তেখেতে মানে প্ৰেক্টিকেলি আহক আৰু আমাৰ দুখীয়া ৰাইজৰ মানে বেমাৰীসকলক ভাল মানে ট্ৰিটমেণ্ট দিবৰ কাৰণে সেইবিলাক এটা উন্নত এটা মানদণ্ডৰ যাতে ব্যৱস্থা কৰি দিয়ে মই আহ্বান জনাইছোঁ। আৰু সেইদিনাখন আমাৰ অপজিশ্যনৰ BPF দলৰ আমাৰ দনেশ্বৰ গয়াৰী ডাঙৰীয়াও মানে কথাটো উত্থাপন কৰিছিলে, তেখেতে উত্তৰ দিছে ঠিকে আছে বুলি, কিন্তু আজি আমাৰ ইয়াত দলৰ কথা নহয়। আজি এই কমিটিত আজি আমাৰ UPPL আছে, BJP আছে, আজি BPF আছে, GSP আছে। গতিকে আজি আমি দলৰ কথা নহয়, আমাৰ হ'ল BTRখন এটা সুন্দৰ BTR হ'ব লাগে। আৰু আমাৰ সঁচাকৈ ক'ব লাগিব এই BTRত আমাৰ যোনটো চিকিৎসা ব্যৱস্থা খুবেই পিছপৰা। যদি কোকৰাঝাৰ চিটিত এনেকুৱা যদি আজি চৰকাৰী হস্পিটেলত এই অৱস্থা হয়, দুখীয়া ৰাইজৰ কি হ'ব? মানে খুব দুখ লগা কথা। আজি আমি ঘূৰিলোঁ, অপাৰেশ্যন থিয়েটাৰ ঘূৰিলোঁ, আজি চব চালোঁ, চিলিংবিলাক আজি পৰি আছে, কোনো মানে হোৱাইট ৱাছ নাই। আৰু আমি লবিত চালোঁ পিক পেলাইছে, সেইবিলাকো তেওঁলোকে মানে কি কৰিছে মই নাজানো। সেইকাৰণে আহ্বান জনাইছোঁ যাতে সেইবিলাক ভাল চোৱা চিতা কৰি এটা মানদণ্ড এটা চিকিৎসা ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। দুখীয়া ৰাইজক আমি বচাই ৰাখিব লাগিব। ধন্যবাদ।